বেবীৰ কাৰণে প্লেনিং কৰি আছে নেকি? কনচিভ কৰিব পৰা নাই? এনেকুৱা নহয় যে অকল লেডিজ গৰাকীয়ে প্ৰব্লেম আছে, জেন্টছৰো এনেকুৱা আজিকালি বহুত প্ৰব্লেম দেখিব পোৱা যায়, যাতে জেন্টছৰ একচুৱেলি যোনটো স্পাৰ্ম কোৱালিটি হয় এইটো বহুত আজিকালি বহুত ডিক্ৰিজ হৈ যোৱা দেখিব পোৱা যায়, বহুত মানে আগৰ নিচিনা হৈ থকা নাই। চ' তাৰ কাৰণে এটা আসন আছে, যোনটো আসন কৰিলে আপোনালোকৰ ডেফিনেটলি ভাল হ'ব। মই দেখাই দিছো কেনেকে কৰিব লাগে। প্ৰথমতে কি কৰিব, এনেকে শুই ল'ব। শুই লোৱাৰ পিছত ভৰিটো এনেকে কুচাই ল'ব। কুচাই লোৱাৰ লগে লগে এটা ভৰি ওপৰত উঠাব আৰু যোনটো আমাৰ লেফ্ট ভৰিটো আছে, ৰাইট ভৰিটো ওপৰত উঠাব আৰু যোনটো লেফ্ট ভৰি আছে লেফ্ট ভৰিৰ ভিতৰত এনেকে ভৰাই দিব। ভৰাই দিয়াৰ পিছত এইটো কি হয়, এটা শুই কৰা আমাৰ গৰুড়াসন হয় হা। তাৰপিছতে কি কৰিব, যেনেকে এফালে এবাৰ ৰাইট হেণ্ড চাইডে, দেন লেফ্ট হেণ্ড চাইডে, ৰাইট হেণ্ড চাইডে এনেকে 5 বাৰ বা 10 বাৰকৈ কৰিব। তাৰপিছত এইটো এটা ভৰি হোৱাৰ পিছত দেন ছেকেণ্ড ভৰিটো আকৌ উঠাব, ছেকেণ্ড ভৰিটো দেন তলত ভৰাই ছেম আকৌ ৰাইট হেণ্ড চাইড আৰু লেফ্ট হেণ্ড চাইড এইটো হিচাপত আপোনালোকে কৰিব। দিনটোত এটলিষ্ট 30 বাৰটো কৰিবই লাগিব এইটো আসন।